মোৰ নাম দেৱজানী হীৰা, মোৰ ঘৰ কঠীয়াতলি, নগাঁও কঠীয়াতলিত হয়। তাৰপিছতে মোৰ মানে আজি 2 বছৰৰ পৰা প্ৰায় মোৰ নামত এজন ব্যক্তিয়ে ফেচবুক এটা একাউণ্ট বনাইছিলে। বনাই পেলাই তেওঁ বহুত নানান মানে বহুত অসভ্যালি বহুত বেয়া মোৰ ফোন নাম্বাৰ পাব্লিক কৰিছে। মোৰ এজনী ছোৱালী আছে, ছোৱালীজনীক লৈ পিনি সি মানে বহুত কিবা কিবি অত্যাচাৰ আৰু বহুত বেয়াকৈ লিখিছে। তাৰপিছতে আমি প্ৰথমতে গম পোৱা নাছিলোঁ, সেইকাৰণে আমি SP ছাৰৰ তাত কমপ্লেইন কৰিলোঁ। SP ছাৰৰ তাত কমপ্লেইন কৰাৰ পিছত চাইবাৰ চেলৰ জৰিয়তে গম পালোঁ যে তেখেত মোৰ ইয়াৰে হয়, কঠীয়াতলিৰে হয়, আমাৰ ওচৰৰ গাঁও এখনৰ। তো তেওঁ মানে এইখিনি কৰিছে আৰু সেইটো বাবে আমি মানে এতিয়া তেওঁৰ মানে এগেইনষ্টত আমি কেছ কৰিছিলোঁ। তো এতিয়া তেওঁ মানে তেওঁ মিডিয়াৰ ওচৰত মুখ খোলক, যাতে তেওঁ যে এইখিনি ক্ৰাইম কৰিছিলে। এতিয়া আপুনি কি বিচাৰে? মই বিচাৰোঁ ন্যায় হওক। তেওঁ যেনেকৈ মোক মেণ্টেলি টৰ্চাৰ কৰিছে হাজৰ, কাৰণ মই ছুচাইড কৰালৈকে ডিচিশ্যন লৈছিলোঁ। এতিয়া মই আইনৰ ওপৰত আস্থা ৰাখি আইনৰ ওচৰলৈ আহিছোঁ, আইনগত ব্যৱস্থা লওক চবে। বহুত বেয়াকৈ মই মানে মোৰ ফোন নাম্বাৰটো পাব্লিক কৰি পেলাই বহুত ইণ্টাৰনেশ্যনেল গ্ৰুপ, মানে মোৰ ক'বলৈ নিজৰে বেয়া লাগিছে, পাকিস্তান, জাৰ্মান, ফিলিপাইনছ, নেপাল এনেকুৱা টাইপৰ মানে ফোন আহে মোৰ কাৰণে অশ্লীল বাৰ্তালাপৰ কাৰণে। তেওঁ মোৰ ফোন নাম্বাৰটো দি কিনি লিখি দিয়ে, ভিডিঅ' কল কৰিলে ইমান দিব লাগিব, ভইচ কল কৰিলে ইমান কৰিব লাগিব। যিহেতু আজিকালি ফোন নম্বৰ মানুহৰ এটাই, মই চেঞ্জ কৰা নাছিলোঁ, এটাৰ কাৰণে মই তেওঁক ধৰিব বিচাৰিছিলোঁ। আৰু 1.5 বছৰৰ পৰা বহুত যন্ত্ৰণা খাইছোঁ। মানে আপোনাৰ নামত খুলিছিলে? মোৰ নামত খুলিছে, নাম্বাৰটো মোৰ পাব্লিক কৰি দিছে, মোৰ ছোৱালীজনীৰ ফটো পাব্লিক কৰি দিছে, বহুত মেণ্টেলি টৰ্চাৰ দিছে মোক তেওঁ। এতিয়া মই বিচাৰিছোঁ তেওঁ মিডিয়াৰ আগত আহি কথাখিনি মুখ খুলি কওক, তাৰপিছত আইনগত ব্যৱস্থা ল'ব লাগিব আৰু।